गाइस गुड मर्निंग फ्रम आमार गाँव और आमार गाँव बहुत बानपानी হৈছে और ये नदीটো চাওক ফাই গৈছে और এইফালে চাওক কি মানে পানী যাই থকা শুনতে ঘৰত ইফালে পানী উঠিছে হছত তল যায় আছে চাওক এই ছোৱালী দুজনীয়ে ইমান কষ্ট কৰি আছে আৰু চাওক পানী পানী চাওক গাইস বনানে ৰাতিপুৱাৰ পৰা বৰষুণ তো আমাৰো ঘৰ চল এতিয়া লাহেকৈ আৰু ইনকে মাছ থাকিলে দিনটো তলেই যাব আৰু এইফালে ঘৰত পানী উঠছে নেকি আৰু এইফালে দিয়ে আমাৰ ঘৰ মানে ৰাস্তা কোনটো পুখুৰী কোনটো ধৰিবই নোৱাৰি আকৌ তো এতিয়া মই যোৱাই নাই মানে একাঠু পানী হৈছে তো এইফালে যাই আছোঁ এইফালে হাং হয় পানী তো যাই আছোঁ এইফালে বৰষুণত ভিজিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ তো আপোনালোকে ভিডিঅ'টো চাই একো নজনাই আৰু কমেণ্ট নকৰে কিবা নকৰে তো লাইক এটা হ'লেও কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব তো যাই আছোঁ মই পানী দেখুৱাৰ কাৰণে সকলোৰে মানে কষ্ট হৈছে বহুত পুখুৰী জুৰি তল গৈছে আমাৰ ইফালে বস্তিত পানী মানুহবিলাকে কি কৰি খাব চাওক মানে খেতি কৰিছিল ইয়াতো পানী তো যাই আছোঁ ৰ'ব মই যাই কেনে লগ আৰু গাইজ এইখন পথাৰ নে সাগৰ এতিয়া ধৰিবই নোৱাৰি মানে এনেকুৱা পানী আন নালকে পানী পাপা ঐ ইনকে নদিছি না পানী হা গাইজ এনেকৈ যদি বৰষুণ মাৰিয়ে থাকে মানুহবিলাকে কি কৰি খাব উপায় নাই কি কৰিব মানে তো পানী এনেকুৱা পানী একদিনত হৈছে ইমান পানী এইখিনি জেগাত মানে পানী উঠা নিছিল এই বস্তুত পানীয়ে উঠা নিছিল তেতিয়ালৈকে কিন্তু এতো এতিয়া পানী মানে চব মানে এই নদীটো চাওক মানে পানী চাওক এনেকুৱা পানী গেছে হৈছে পানী ধৰিব নদী আকৌ এই ৰাস্তাটো যদি মানে ইফালে ভালকৈ গোটেই বাগৰে ইফালে তেনেহ'লে চব এখিনি চেচ আৰু ডুবিটো গেছি ঘৰ এতিয়াও তো তথাপিও আৰু যদি বেছিকৈ বাগৰে তেনেহ'লে আৰু চেচ মানে কি কৰিব ক'ত থাকিব মানুহখিনি আকৌ ক'বই পৰা নাই এতিয়ালৈকে তো আমাৰ ৰাস্তাটোৱে চাওকহে ৰাস্তাই নে পুখুৰীয়ে নে খালে আকৌ ধৰিবই নোৱাৰি এইটো না পথাৰে মানে কি কম ৰাস্তা কোনটো ধৰিবই পৰা নাই ৰ'ব ময়ে ধৰিব পৰা নাই হা সেইকেইদিন মানুহক চবে কৈছিল একেদিন যে বৰষুণ লাগে আৰু এতিয়া মানুহ কৈ আছে যে আৰু হ'ব ৰ'দ লাগে ইমান পানী নালাগে এতিয়া ঘৰত উঠছি মানুহখিনি মানে কি কম বৰষুণ যোৱা ৰাতিৰ পৰা মানে মাৰি আছে এতিয়ালৈকে অলপো কমাই নাই বৰষুণ ফেলে আছে চালা কি হ'ব তো গাইজ এতিয়া ঘৰত যাই আছোঁ আৰু এইফালে চাওক আকাঠু পানী হৈছে মানে কি কম আৰু এইফালে চাওক মানে চববোৰ সকলোবোৰ তল যাব ধৰিছে কি ক'ব চাওক আমাৰ ঘৰৰ অৱস্থাই তেতিয়ালৈকে মানে ৰাতিপুৱালৈকে কাঠিখনো গৰকলৈকে পানী আছিলে এই কাঠিখনো গৰকলৈকে মানে এতিয়া আহি পাইছে মানে এনেকৈ যদি দিনটো মাৰিয়ে থাকে তেনেহ'লে আৰু কি হ'ব বেলেগ আৰু একো উপায় নাই বিছনাৰ ওপৰত বিছনা উঠি কেনে বাগান দি ৰাখিলে হ'ল হে মানে পানীটো পানীয়ে আৰু এইফালে ধুনু আহিল কিয় বুজিলি ভাগাত ফুটছি আৰু পানীত খোজ কাঢ়ি কিন্তু বহি গ'লোঁ আৰু পানী কেনে তোৰফালে পানী আমাৰ এইফালে উঠছি দে হে উঠছি পানী উঠছি তাকেতো নাই আমাৰ এইফালে দেখিছা না নাই পানী কুফা লগা বৰষুণ যাকো কি যি মোৰ মানে এনে গোটেই লগ মস্ত লগ ইয়াতে কিন্তু পানী এতিয়া যি মই পানীত ডুবি আছোঁ ইয়াতে খবৰো ল'ব নাই কি কম আৰু ইহঁতৰ কথাও এই কি হ'ব ৰিলিফ চিলিফ দিছি নে কি নাই জানে এইগিলাখান ৰিলিফৰ কথা কিবাৰ কথা একেলগে ৰিলিফ আহি যাব হা তুমি ইয়াতে ৰখি থাকিবা মোক বোলে গাইছ ৰিলিফ দিব ই দিব তই দিবি ন তোকতো মই দিম দে বেলেগ একো নালাগে যে একদম টিকট দি গেলি হ'ল বেলেগ হ'ব খাবাতো পা নাই গাইছ আৰু এটা দখৰাৰ মাথা মাৰিছে এইবিলাক খাবাতো পা নাই তথাপি আৰু মই বাচাম দে দাঁতৰ এটা ধৰিব তাকেতো আৰু জালত মাছ চাছ লাগছি নেকি
জালত মাছ চাছ দুই এটাকে লাগি আছে কিন্তু মই জাল পাতা নাই ফাৰ্ষ্টৰ দিনা পাতিছিলোঁ পাতা নাই নেকি কিয়া এই জালত পাতি কেনে জকৰ কি কামাৰ খাবি ভাই কামাছৰ কাৰণে জকৰো কামাৰ জকৰ তো গাইছ আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব বাই